জানো পঢ়া নাই যে দেৱা ভেটি আছে পৰীক্ষাবোৰ পুৰা বেয়াই হৈছে ৰিজাল্টৰ পিছত কামেই কৰিব লাগিব ন মানে ৰিজাল্টৰ পিছত এইবোৰে কৰিব লাগিব ন ভাল কথা বৈ আমাৰ তাতে চিঙি বৈচোন পাত ওলাই আছে একদম পুৰা দীঘলকে ওলাই আছে কি কৰে এনেকে ন এনেকা মাৰি লাঠি আহি যা টিকেট কি কৰে পুৰা আৰু এঘণ্টা 1টা বজাত পঢ়িবলৈ যাম আৰু একদম ৰাতি 2টালৈকে পঢ়িম আৰু দেই এইটো ল তোৰ কাৰণে আনিছিলো হজমোলা হজমোলা খাই খাই এতিয়া ফৰ্মুলা মুখস্থ কৰি থাক কি হজমোলা খালে ফৰ্মুলা মুখস্থ হয় নেকি কি কৈছে হে তই ঘৰত তোৰ লেট্ৰিন নাই নেকি ইয়াত থাকিছ যে जोर से लग गेले हाइक दिली मो घरे बापटा लैट्रिन में हागे है मो जगह नहीं पेली हाइक दिली আহা না প্লিজ মোৰ ওচৰলৈ আহা কি হলো পৰীক্ষাত পাছ বে একদম ফুল মাৰ্ক একেলগে শুই থাক 9টা বাজিলে ইফালে কাইলৈ পৰীক্ষা আছে এতিয়া পৰীক্ষা কাপোৰ দিবি আৰু খালি দিয়া কালি দেখোন 2টালৈকে পঢ়িছিলোৱে কালি ৰাতিটো গেমে খেলিছিলো পাই মই গৈছো সোনকালে গৈছে নে গৈছো মই মানে অশান্তি মানে কালি মই 2টালৈকে পঢ়া নাই বাৰু মোবাইল চলাইছোঁ তেতিয়া হ'লেও অকণমানতো শুব দিব পাৰে ন অশান্তি আৰু অলপ 5 মিনিটমান শুই লওঁ ন তাৰপিছত পঢ়িম A few moments later. দেখিলা ই আকৌ খুলে মানে চাপমান দিব গ'ল দেই লাঠি আহি যা no বেয়া কাম মাৰিলে গৈছো আৰু নুশু দে পৰীক্ষা থাকিলে দেৰিলৈকে টিকেট কি কৰে তই যে একেলগে পঢ়া নাই জুই ফুৱাই আছ কেলে ইমান যোৱা টিকেট মাৰিলে এতিয়া পঢ়িবলৈ কৈছা হ'ব যা জলদি যাই দে পঢ় যা क्या हुई চকুত ধোৱা সোমালে बालिंग तो ऊपर कौन रख दिलो रे ये नीचे रखे कि यहाँ कुछ तो गड़बड़ है जरूर कोई ना कोई गड़बड़ কি বস্তু কি কৰে কোনে থলে मकुलक लगे ए बालिंग तो यार मैं कैसे जानो मोटा बहन तो आगो रे খুল ইটো লগা এ ৰাম ইয়াতে ধেমালি চুপতি কৰি থাকোঁতে যাব 11টা বাজিলে পঢ়িব কেতিয়া ই কষ্টকে খাইছো আকৌ ডিঙিটো কথা কাব আহিছে A few moments later. মানে অশান্তি মানে এইবোৰ পঢ়া কোনে জানো পঢ়া এইটো উলিয়ালে মানে পৰীক্ষা পঢ়া হেল্ল' এই মই তোৰ কালি পৰীক্ষা আছে ন তাকে পঢ়ি আছিলো আকৌ ফিল্ডত আছ নি তহঁতি হ'ব কথাটো হয় 12টাই বাজিলে এঘণ্টামান খেলি আহোঁ নি 1টা বজালৈকে খেলোঁ তাৰপিছত পঢ়িম মায়েও গালি পাৰিব নি হ'ব দে মনে মনে যামগৈ 12টা 5 হৈছে পুৰা 1টালৈকে খেলিম 1টা 5ৰ পৰা পুৰা পঢ়িম আৰু একদম ৰাতি 12টা 1টালৈকে পঢ়ি থাকিম আৰু নুঠোঁ আজি ক্ৰিকেট খেলিব কোলা দেখিছোঁ যে चश्मा जो खुल लो
পুৰা আৰু 1 ঘণ্টা 1টা বজাত পঢ়িবলৈ যাম আৰু একদম ৰাতি 2টালৈকে পঢ়িম আৰু দেই এটা বজাত যাম বুলি কৈছিলো 2টাই বাজিলে একো নাই 3টালৈকে খেলো 3টাৰ পৰা 4টা বজাৰ পৰা পুৰা পঢ়িম আৰু ৰাতি 2টালৈকে পঢ়িম 1 hour later. কি যে এইবোৰ ইমান টান এইবোৰ কেনেকে পঢ়িম মই মাও ক'ত গ'ল জানো এই ৰাম 5টা বাজিলে দেখোন কাম এটা ভোকো লাগিছে 5টা মাও নাই দোকানলৈ যাম 6টা বজাৰ পৰা পঢ়িম আৰু 6টা বজাৰ পৰা পুৰা 2টালৈকে পঢ়িম এতিয়া দোকানৰ পৰা কিবা এটা লৈ আহিম তাৰপিছত পঢ়িম আৰু 2টালৈকে আজি পুৰা কমপ্লিট কৰি দিম চব কি কৈছে হে তই কি ঘৰত তোৰ লেট্ৰিন নাই নি ইয়াত থাকিছ যে বাটটো হাগি আছে আকৌ লেট্ৰিনত সেইটো কাৰণে বল দোকানলৈ যাওঁ বল য'ত ত'ত নাহাগিবি আকৌ তই হে जोर से लग गए हाइक दिली मैं घरे बापटा लेटरिन में हागे है मैं जगह नहीं पेली हाइक दिली হ'ব দে পুৰা এতিয়া মানে পুৰা 5টা বাজিছে আমি 6টা বজাত পুৰা পাবগৈ লাগিব 6টা বজাত পুৰা পঢ়িব লাগিব তই কি খাবি मैं तो चुलाई के खाइक लगी চুলাই খাওঁ চা ভাই চুলাই তোলাই এইবোৰ নাখাবি তই চিপছ কিবা খালে খাবি আৰু একো নাই বল এতিয়া পটাপট যাওঁ ব'ল আকৌ পঢ়িব আছে মোৰ মানে পৰীক্ষা আছে ন এতিয়া পৰীক্ষা দি আছো ন বৰ ডাঙৰ পৰীক্ষাটো মানে A few moments later. শুন একটা তোৰ हाँ আৰু একটা মোৰ हाँ আৰু এটা 50-50 हाँ 50-50 बराबर है एवरीथिंग ओके মজা লাগি গ'ল দেই চানত মাজনীও ক'ত গ'ল মানে 7টা বাজিলে দেখোন একো নাই 7টা পৰা 8টালৈ টিভি চাই দিওঁ তাৰপিছত 8টাৰ পৰা পুৰা 2টালৈকে পঢ়িম আজি নুঠো মই মা আহিলে পঢ়ি থাকোঁ অথনিৰ পৰা পঢ়ি আছনে অথনিৰ পৰাই পঢ়িয়ে আছোঁ মই এইটো ল তোৰ কাৰণে আনিছিলোঁ হজমোলা খাই এতিয়া ফৰ্মুলা মুখস্থ কৰি থাক কি হজমোলা খালে ফৰ্মুলা মুখস্থ হয় নি খাইছোঁ এই ৰাম 10টাই বাজিলে ভাতো খাব হ'ল ভাতটো খাই আহোঁ 11টা বজাৰ পৰা পঢ়িম অকণমানো নুঠো আজি একদম ৰাতিপুৱালৈকে পঢ়িম একদম কালি ফালি দিম পেপাৰ A few minutes later. এই কোনে মাতিছে ফ'কাছ হেই তোমাকে কৈছো এইপিনে আহা না নেযাওঁ মই আহা না প্লিজ মোৰ ওচৰলৈ আহা না ইমান মাতি আছে যাংগৈ দে এনেকে ন কি হল তোৰ পৰীক্ষা আছিলে মোৰ মানে আপোনাৰ পৰীক্ষা চলি আছিলে আৰু মানে মোৰ পৰীক্ষাকেইটা পুৰা বেয়া হৈছে মানে সেইকাৰণে ৰিজাল্টৰ পিছততো এইবোৰে কাম কৰিব লাগিব সেইকাৰণে শিকি আছো এইবোৰে আৰু পিছত এনেকে ন পানীকে মই মাৰিছো দে হৈছে ঠিকা চিকা কাম চাম হ'লে মোক লৈ যাবি দেই কাম থাকিলে লৈ যাবি তোৰ পৰীক্ষা আছে পঢ়া নাই যে জেৱা ভেটি আছ মোৰ মানে পৰীক্ষা আছিলে তোৰ পৰীক্ষাবোৰ পুৰা বেয়াই হৈছে এতিয়া মোৰ বেয়া হৈছে যদি মই এইবোৰ নকৰি কি কৰিম আকৌ ৰিজাল্টৰ পিছত কামেই কৰিব লাগিব ন আৰুনো বেলেগততো বেয়া হ'লে ৰিজাল্ট ক'তনো চিট পাম সেইকাৰণে এইবোৰে কৈছোঁ তহঁতৰ ঘৰত থাকিলে মাতিবি জেৱা ভেটিবলৈ দেই আৰু কি কৰি আছে আকৌ তোৰতো পৰহিলে পৰীক্ষা আছে তই ইয়াত কি কৰি আছ পঢ়া নাই হয় দা ভাল ভালে আৰু পঢ়া নাই নে পঢ়িব লাগে ন তোৰ মানে মোৰ পৰীক্ষা আছিলে কিন্তু আগৰকেইটা পৰীক্ষা যোনকেইটা দিলোঁ গোটেইকেইটা গেলিলে মানে আৰু এতিয়া আৰু 2টা আছে পৰীক্ষা সেইকেইটাতো দি কিনো কৰিম আৰু এনেও পৰীক্ষা গেলিবই সেইকাৰণে অলপ পাতে ছিঙি আছোঁ পিছতকৈ যেন পাত মানে ৰিজাল্টৰ পিছত এইবোৰে কৰিব লাগিব ন ভাল কথা বৈ আমাৰ তাতে ছিঙিবি বলচোন পাত ওলাই আছে একদম পুৰা দীঘলকৈ ওলাই আছে কেজি লাগি আগে স্বাদ পৰীক্ষালৈ 1 ঘণ্টা সময় থকা আগত
হে প্ৰভু মোৰ যেন আজি পৰীক্ষাটো ভাল কৰি দিয়ক মই লাগিলে বিয়া নাপাতোঁ প্ৰভু বিয়া নাপাতোঁ মোৰ খালি পৰীক্ষাটো আপুনি ভাল কৰি দিয়ক আপুনি যি কৰিব কয় তাকে কৰিম মই প্ৰভু মোৰ পৰীক্ষাটো অকল ভাল কৰি দিয়ক প্ৰভু বহুত কষ্ট কৰিলোঁ দিন ৰাত গেম মানে দিন ৰাত পঢ়ি শুনি বহুত কষ্ট কৰিলোঁ প্ৰভু মোৰ পৰীক্ষাটো ভাল কৰি দিয়ক আপুনি যি কয় তাকে কয় কৃষ্ণ কৃষ্ণ देखा आपने लापरवाही का नतीजा है। ৰিজাল্ট দিয়া কেইদিনমানৰ আগত এক্সাম বহুত বেয়া হৈছে বে ৰিজাল্ট হ'লে কি কৰিব মোৰ ভয় লাগিছে এটা কাম কৰিব পাৰি আকৌ ছাগলী চুৰ কৰোঁ নি ছাগলী চুৰ কৰিলে আকৌ পটককৈ ছাগলীকেইটা বে মাতে নহ'লে ভাব হ'লে গৰু চুৰ সেইটো বৰ ডাঙৰ অপৰাধ দেই এইটো বৰ কৃষ্ণ কৃষ্ণ এটা কাম কৰোঁ নহ'লে তামোল পাণৰ দোকানকে দিওঁ ন তামোল পাণৰ দোকান মানুহে 5 টকা খাব 4 টকা তামোল খাব 2 টকা খাব ধাৰ লগাব কিনো লাভ হ'ব এতিয়া উপায়হি নে মানুহ আৰু এতিয়া সেইটোকে কৰিব লাগিব ন কেৰেলা আমি ৰিজাল্ট দিয়া আগতে কেৰেলা চব ওলাই দিম পলাই দিম তাৰপিছত পইচা মানে সেইটোৱে কওঁ অকলে যাওঁ লাহেকৈ হেৰি কৰা ৰিজাল্টটো কেতিয়াকৈ দিব আমাৰ যোনটাকে দিব দুদিনৰ আগদিনা আমি ট্ৰেইনত যাম দেই ট্ৰেইনত পইচাটো মানে মই অলপ মেনেজ কৰিব লাগিব ন সেইটো খৰচটো কম ন তো আজি এই ভিডিঅ' চাই কেনেকুৱা লাগিলে একদম জনাব নাপাহৰিব আৰু মই যিহেতু এক্সাম চলি আছে আমাৰ মেট্ৰিক এক্সামো চলি আছে হায়াৰ ছেকেণ্ডেৰী এক্সামো চলি আছে তো কেনেকুৱা হৈছে তোমালোকৰ এক্সাম মোক একদম কমেণ্টত তোমালোকে জনাবা আৰু এই ভিডিঅ'টো অলপমান মানে জপনিকৈ বনালোঁ বাকী তোমালোকৰ গম পাইছোঁ কিমান কষ্ট হয় এক্সাম দিবলৈ পূৰা তোমাৰ দিন ৰাত মেহনত কৰিছা তো সেইটোৱে ভালকৈ তোমালোকে এক্সাম দিয়া কেনেকুৱা হৈছে কি ক'বা আৰু ভিডিঅ' যদি ভাল লাগে এনেকুৱা কণ্টেণ্ট পাবলৈ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাবা একদম ছাইডত আছে টিলিঙাটো একদম দবাই দিবা ছাবস্ক্ৰাইব বটনৰ মানে ছাইডত তো একদম আমি সোনকালে আকৌ লগ পাইছোঁ আৰু মই তোমালোকক বহুত ভাল পাওঁ মোকো আপোনালোকে মানে ভাল পাই থাকিব তো লাভ ইউ বাই বাই সেয়াই বাই বাই গৈ থাকোঁ